এভৰিৱান আশা কৰোঁ সকলো ভালে আছে আৰু আজি হ'ল নেক্সট ডে আৰু ইমান দিনে মই ভিডিঅ' দিব পৰা নাই দুদিনমান ভিডিঅ' দিব পৰা নাই কিয়নো বিহু আৰু কামৰ কাৰণে অলপমান মানে টাইম পোৱা নাছিলোঁ তো সেইটো কাৰণে অলপ বিজি আছিলোঁ আজি হ'ল বিহু মানে বিহু কি উৰুকা আজি হ'লে তো সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ ইয়াৰ পৰা অলপ জনাইছোঁ আশা কৰোঁ সকলো ঘৰত ভালে বিহুটো যাওক আৰু এইখিনি পৰা আপোনালোকক দেখাম থুলমূলকৈ দেখাওঁ গাইছ ইমানখিনি নেদেখাওঁ যিহেতু বহুত কাম আছে ঘৰত জানে সকলোৰে ঘৰত বহুত কাম তো বলক যিখিনি পাৰোঁ দেখাম আৰু মোৰ ব্লগটো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ তো গাইজ সকলোকে মোৰ ফালৰ পৰা হেপী মাঘ বিহু এণ্ড আজি হ'ল উৰুকা সকলোকে শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি আহিছোঁ মানে পথাৰত মানে কি আমি বিন্না কাটিব আহিছোঁ আমাৰ ঘৰতে খেৰ নাই ন খেৰ পোৱা বহুত টান তো আমি এতিয়া খেতি নকৰোঁ ক'তনো খেৰ পাম তো এইবিলাক বিন্না কাটিব আহিছোঁ এইবিলাক বিন্না কাটিব আহিছোঁ এইখিনি কটা হ'ল এতিয়া মেজিটো বনাম মেজি বনাই কিনে কালিলৈ জ্বলাব লাগিব ৰাতিপুৱা তো হ'ব আৰু কি টিপলা তাহলে কি পলাই থাকে তোমালোকে কিবা ক'বা নেকি তুমি কেমেৰাটো ওলালে কিয় এনেকৈ জানো কিয় লাজ লাগে তোমাৰ চা তুমিতো কিবা কোৱা তুমিতো জানা হা একো নকওঁ তুমি কোৱা কি ক'বা তুমি মই কি ক'ম তোমালোকে নকোৱা যদি তোকে চাম পথাৰখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা তাই মোবাইলটো মোক দি দিলে ভিডিঅ' কৰিবলৈ আৰু বিহুৰ বাবে আমি অকণমান ভেলাপুজি বনাবলৈ নাৰা কাটিব আহিছোঁ গাইজ পৰিৱেশটো চাই লওক ধুনীয়া পৰিৱেশ এটা ভাল লাগে সেইটো মন্দিৰ আমাৰ ৰাজহুৱা মনসা মন্দিৰ আপোনালোকক অকণমান জুম কৰি দেখুৱাই দিছোঁ গাইজ ভাল লাগে গাইজ পৰিৱেশটো বিন্না বুলি কয় এইটো গাইজ মানীয় ব্যক্তি আছে তেওঁ বোলে আজি গান গাব তাকে তেওঁক আপোনালোকক দেখুৱাই দিছোঁ ক'ব আৰু কিবা এটা কৈ দিয়া তুমি তেতিয়াৰ পৰা কৈ আছা কি কৰি আছো কৈ দিয়া সেই কাটে লেপেলিত নাযায় তো জোস দেখো জোস কিদৰে হাই মোৰ জোস আংকাই ফিল্ডে জোস নৰে গাইছ ইলান কাটটা কানে মই লোৱাহি তোমাৰ পিছুখিনি পথাৰত গিফ্ট দিছোঁ গাইজ আজি বহুত দিনৰ মূৰত পথাৰত আহিলোঁ আৰু আপোনালোকক অকণমান ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ সকলোকে দেখাম দেখাইছোঁ ধুনীয়া এটা পৰিৱেশ গাইজ গোন্ধ মানে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে ক'ব নোৱাৰি কিহৰ গোন্ধ সুগন্ধ একেবাৰে মলমলিয়াই আছে নক'ব আৰু গাইজ নাজানে তো গাইছ পথাৰত আহিলে কিটো গোন্ধ পায় যিবিলাক মানুহে মানে ঘৰত নাই ইয়াতে কৰি যায় আৰু বলক গাইজ আমি যাওঁ এতিয়া গাইজ ৰ'ব মই পিছ পৰি গৈছোঁ এই চাওক গাইজ সৰুকৈ এটা ভেলাপুজি বনাম আৰু গাইজ এইকেইদিন পিঠা চিঠা বনাই আছোঁ নহয় সেইকাৰণে টাইম পোৱা নাই আজি আহিলোঁ আৰু গাইজ
বিহু বুলি নবনালেও ভাল নালাগে আজি আহিলোঁ আৰু গাইছ আমাৰ ইয়াত ল'ৰা নাই আমি ছোৱালীকেইজনীয়ে কৰিব লাগিব চেষ্টা কৰিছোঁ আৰু বাপতি সাহোনটিক আমি বিহুটিক জীয়াই ৰাখিব লাগিব সদায় জীয়াই ৰাখিব লাগিব আমি এনেকৈ আপোনালোকে চেষ্টা কৰক যিখিনি পাৰে বেছি নালাগে অলপ কৰিব ঐ তোলা তুমি অকণমান ধৰাচোন গাইছ এতিয়া আমি ঘৰলৈ গৈ আছোঁ পথাৰত আহিছিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম আপোনালোকক দেখুৱাই যাম আৰু স্কিপ নকৰাকৈ চাই যাব গাইছ আৰু চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ মুখখন দেখুৱাই বাৰু তাকে গাইছ আমি আহি পাই গ'লোঁ ঘৰ পাম আৰু যাই আছোঁ গাইছ এইজনীক চাওক গাইছ হাতত কাচি চাচি লৈ একদম নাৰা কাটা নাই কিন্তু এনে অলপ দেখুৱাই আছে আৰু কাচি লোৱা বুলি তো গাইছ এতিয়া আপোনালোকক মই গধূলি লগ পাইছোঁ একেবাৰে বেছি আৰু নেদেখালেও এইখিনি যোগাৰ কৰিছোঁ সেইটো দেখাম তো বাকী আৰু ভিডিঅ' নকৰিলোঁ মই ইমান দীঘল নকৰোঁ সেইটো কাৰণে এইখিনি দেখাইছোঁ তো ভাত খাবলৈ হৈ গ'ল এতিয়া 1টামান বাজিছে গাইছ আমি 1টা বজাত ভাত খাইছোঁ এয়া বাকী মই আঞ্জা লোৱা নাই আঞ্জাৰ পিছত ল'ম আৰু তই চাব পাৰে তেতিয়া কি খাই আছা ভাত কেনেকুৱা লাগিছে খাই হা দেখাই দিয়া অঁ তোমাৰ গুড়াটো চা তুমি কেনেকুৱা খাই আছা আরে নাচিছা না তুমি হ্যাঁ কিমান নাচিছা আমি কালি নাচিম তো গাইছ ভাত পানী খোৱালা হ'ল হয় আপোনালোকক এইখিনি অলপ দেখাই দিছোঁ কি বনাইছে আৰু দুটিমান দীঘল নকৰোঁ অলৰেডি বহুত দীঘল হৈ গ'ল পিঠা বনাইছে মাহীয়ে তো আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক